নমস্কাৰ বন্ধুসকল, আহিছোঁ নতুন এটা ভিডিঅ'লৈ আৰু এইটো মোৰ ৰুম। নতুন ৰুম লৈ ল'লোঁ নগাঁৱত। ৰুমটোৰ ভাড়া কথা মই পিছত ক'ম। এইখন মোৰ পঢ়া টেবুল আৰু এইখন বিচনা আৰু ইয়াতে বনাওঁ, ইয়াতে খোৱা হয়। কিন্তু কথাটো হ'ল যে আজি ঢকুৱাখানা যাম। ঢকুৱাখানাত বিয়া আছে, বিতুদাৰ বিয়া আছে। কেনেকুৱা বিয়া হয়, কেনেকুৱা এনজয় কৰোঁ চাই থাকিব ভিডিঅ'টো। বলক ঢকুৱাখানা। ৰাতিপুৱা 5 বাজিছে আৰু আমি আহি ঢকুৱাখানা ৰাস্তাত আছোঁ। আৰু এতিয়া আঘোণৰ বতৰ, চাৰিওফালে পকা ধানৰ গোন্ধ আৰু এই পকা ধানৰ সেই হালধীয়া পথাৰৰ মাজে মাজেই আমাৰ যাত্ৰা বিতুদাৰ বিয়ালৈ। আৰু কুঁৱলী পৰিছে, ঠাণ্ডা বহুত, নগাঁৱতকৈ বেছিয়ে ঠাণ্ডা উজনি অসমত। গতিকে এই প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আমি কুৱাৰ দৃশ্য উপভোগ কৰি গৈ আছোঁ ঢকুৱাখানালৈ, বিতুদাৰ বিয়া। চাই থাকক ভিডিঅ'টো আগলৈ। আজি বিয়াত কি কি হয়, কেনেকৈ কইনা আনো, কোন কোন আহিব, সকলোবোৰ দেখুৱাই আছোঁ ভিডিঅ'টোত। বিতুদাৰ বিয়াৰ ঘৰত পাই গ'লোহি আৰু ৰাতিপুৱা আমি পাই গ'লোহি 7মান বজাত। গতিকে এতিয়া বিয়াৰ ৰভাখন চাম বলক। জোড়াপান তামোলে নিমন্ত্রণ জনালে, আজি আমার মনির বিয়া। উদুলি মুদুলি লাগিল ঘরে খনি, অতিথি নধরার গা ধোৱাই নাই। দৰা ৰেডি, ফটো মাত ব্যস্ত। এয়া নগাঁৱৰ পৰা আহিছে আমাৰ গৌতম দা, পুলিন দা আছে। বিয়া পতা অনুভৱ কওক, কেনেকুৱা লাগিছে বিয়া পাতি? নিজে যেতিয়া পাতিবি তেতিয়া গম পাবি। পুৰা সাজি কাজি ৰেডি, কিন্তু দাড়ি কটা নাই দেই, দৰাই দাড়ি কটা নাই। এইটো এই পৰহি কাটিলো, অকণমান গৈছে। গৌতম দা আহিছে নগাঁৱৰ পৰা বিয়া খাবলৈ। বিতুদা বিয়াৰ ঘৰৰ পৰা একেবাৰে 100 মিটাৰমান আঁতৰতেই চাৰিকুৰীয়া নদী, আৰু আমি নদীখন চাবলৈ আহিলোঁ। লগতে এয়া বনিয়া দা আৰু পুলিন দা। কি আনিলে আপোনালোকে? কাটি আছে ন ধান? ভাল হৈছেনে ধান এইবাৰ? হয়।
দৰাই যেতিয়া দামী মোবাইল লয় অৱস্থা এইটো হয় কেমেৰামেন বনাই দিলে এই সাতটা আঠটা নাথাকে সাতটা আঠটা এই গাড়ী বিটুদাই দমলে ভয় পাব লাগে আজি দম নিদিয়ে আজি বিটুদা কাপোৰ গামোচা চেলেং আৰু এয়া জোতা আৰু এয়া গোটেই কইনা ঘৰৰ পৰা দিয়া বস্তু আৰু ৱাইল্ড ষ্টনহে দিছে দেই ৰাইজে সখী ৰেডি বনিয়াদা ৰেডি যাবলৈ মোৰ প্লেনিঙত নাছিলে চেঞ্জ কৰিলোঁ এতিয়া যাম আনন্দ কৰি গৈছে দৰা আছে ক'ত আমাক দৰা ৰেডি যাবলৈ বনাই আনিবলৈ মাহী ন এতিয়া ল'ব নালাগে এই তাত ল'ব আহক লৈ লওক ছাতি ধৰক ছাতি ওপৰত ধৰক অঁ বছ বঢ়িয়া বেচেলৰ লাষ্ট খোজ এইটো ঘৰৰ পৰা তুমি মোৰ লগতে ৰাইজে চবেই ফটো উঠিব লাগে আগত মোবাইলটো দেখাই দে আগত মোবাইলটো দেখা